নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বি এণ্টাৰটেইনমেণ্ট। আপোনালোকে লৈ আহিছোঁ অন্য এটা ভিডিঅ' লৈ। আপোনালোকে যদিহে চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো বজাই দিব। তেন্তে পলম নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভোক লাগিছে, কিবা এটা খাই লওঁ। মোৰো ভোক লাগিছে। সঁচাকৈ মোৰো ভোক লাগিছে। ক'ত খাবি এতিয়া? এইখন কাষতে এখন আছে, সেইখনতে খাই ল'ম ব'লা গোটেইকেইজনী। ব'লা ব'লা। দাদা চাহ আৰু চিঙৰা আনিবচোন। দিছোঁ আপোনালোক বহকচোন। এয়া লওক চাহ আৰু চিঙৰা। খা মোবাইলটোকে পিটিকি নাথাকচোন। ফটোকপি মাৰ আকৌ গোটেইকেইজনীকে। ইমান দিনৰ মূৰত লগ পাইছোঁ, গোটেইকেইজনী লগ হৈছোঁ। মা ৰ'বা মাৰিছোঁ। এফালে চোৱা কেনেকুৱা উঠিলে চোৱা। মই চাওঁ কেনেকুৱা উঠিলোঁ। ৰ'বা দেখাইছোঁ। চোৱা। আজি সৰস্বতী পূজা, বতৰটো ভাল কৰিলে আকৌ ন? মই জানা মই ভয়ে খাইছিলোঁ, আৰু বৰষুণ দিয়া হ'লে মোৰ মেকআপ এদায়ে হ'লহেঁতেন। ময়ো জানা ভয়ে খাই আছিলোঁ। যিহে চেহেৰা মোৰ, মেকআপৰ জোৰতে বাচি আছোঁ। আৰু মেকআপ কৰি নহা হ'লে আজি ল'ৰাবোৰে কেৰাকেও নাচায় মোলে। সঁচাকৈ দেই, মোৰো একেই অৱস্থা হ'লহেঁতেন বৰষুণ দিয়া হ'লে। মেকআপ কৰি আজি আহিলোঁ বুলি সেই ল'ৰাকেইটাই চাইছে, নহ'লেতো মোৰ আৰু নেচায়। তোমালোকতকৈ বেয়া। আজি কিন্তু ল'ৰাকেইটাক ভাল লাগিছিলে দেই। সেই আমাৰ ছাইডৰ যে কিনাৰত বহি আছিলে যে, সেইকেইটাক কিন্তু ভাল লাগিছিলে আকৌ। সঁচাকৈ দেই, মোলৈ যে কিনাৰত ছাইডত যে বহি আছিলে সেইজন, সেই কেনেকৈ মোলৈ চাইছে। মই একদম মানে পাত্তা নিদিলোঁ বুলিহে। মই কিন্তু এটা নাম্বাৰ লৈ আহিলোঁ। সেই আমাক যে পাছে আহি আছিলে, সি পটকৈ মনে দিলে আকৌ মোক। কেলৈ তোৰ এটা থকা নাই জানো আগৰ বয়ফ্ৰেণ্ডটো? এই সেইডালৰ লগত কি যে থাকিবি, লিপষ্টিক নলগাবি, চুটি কাপোৰ নিপিন্ধিবি। আজিৰ যুগত বাৰু কোনোবাই চুটি কাপোৰ, লিপষ্টিক, ফুলি, কাণফুলি এইবোৰ নিপিন্ধাকৈ থাকে নেকি বাৰু? মই যে এইবোৰ অভিনয় একেবাৰে থাকিব নোৱাৰোঁ আৰু। হ'লেও তথাপিও দুটা লাগে মাজে সময়ে। মোৰটোৱে জানানে, সেইবোৰ লগাবলৈহে কয়। লিপষ্টিক লগা, তাৰ লগত গ'লে ইটো লগা সিটো লগা। মোৰটোৱে আকৌ জিন্স লগাই গ'লেহে ভাল পায়, তাৰ লগত ক'ৰবালৈ গ'লে। আৰু কিবা এটা অৰ্ডাৰ দিওঁ নেকি? দিয়া মোৰ যে পেটেই নভৰিলে আৰু। পিজ্জা এটাকে দিয়া। ৰ'বা কৈছোঁ। দাদা পিজ্জা এটা দিবচোন। দিছোঁ ৰ'ব। এইটো লওক। সোনকালে খা, বৰষুণ দিব লাগিলে আকৌ মেকআপ এদায়। এইটো নিবলৈ বয়ফ্ৰেণ্ড আহিব নেকি? আহিম বুলি কৈছে। মোৰতেও আহিম বুলি কৈছিলে বাইকখন লৈ। মই বোলো নালাগে, বাইকখন অনাতকৈ গাড়ীখনকে লৈ আহিবা, মেকআপটো যাবগৈ যে নহ'লে বৰষুণ দিব লাগিলে। মোৰতো আকৌ একদম নতুন গাড়ী এখন কিনিলে নহয়, বেছি দিন হোৱাই নাই বুজিছেনে। একদম মানে ফুৰিবলৈ যাওঁ বুলি লগ ধৰি আছে। এতিয়া ক'ত যাওঁ তাকে ভাবি পোৱা নাই। তাকে মোক নিবলৈ আহিম বুলি কৈছে। সি কি কৰে এতিয়া। মোৰতো যে আৰু পুলিচৰ চাকৰি একেবাৰে আজৰিয়ে নাপায়। কি ক'ম, মোৰ যে আকৌ যাবলৈ পোৱা নাই ক'তো। তাৰ আকৌ ছুটি নাই আৰু সেইবুলি যাম বুলি কৈছে শ্বিলঙলৈ। তাকে কি কৰে এতিয়া। কথা পাতি থাকিলে ঘৰলৈ যাবি? বৈ মোৰতো আহিবই পাৰে মোক নিবলৈ। বৈ বহুত দেৰি হ'ল। বহুত দিনৰ মূৰত লগ পালে যে কথা পাতি, তাৰপৰা গমেই নাপালোঁ কিমান দেৰি হ'ল। ব'লা ৰ'বা, বিলটো দি দিছোঁ। দাদা আমাৰ বিল কিমান হ'ল? ৰ'বা মই দিওঁ। নহয় মই দিওঁ ৰ'বা। নহয় মই দিওঁ। ঠিক আছে তেতিয়াহ'লে দিয়া। দাদা কিমান হ'ল আমাৰ বিলটো? 225 টকা হ'ল বাইদেউ। এইটো লওক। দিয়ক। ব'লা এতিয়া দেৰি কৰি নাথাকিবা। ব'লা।